নমস্কাৰ বন্ধুসকল, অসম ডাইৰেক্টৰ নিযুক্তি যেটো 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ যিখিনি পোষ্ট মুকলি হোৱা কথা আছিল এই মাহতে এডভাৰটাইজমেন্ট আহি যাব। হিমন্ত ছাৰে কৈছিল যে অসম পুলিচৰ এডভাৰটাইজমেন্ট আহাৰ পিছত এসপ্তাহ বা 2 সপ্তাহ পিছত এই মাহতে মানে গোটেইখিনি 32,000 যেটো নিযুক্তি দিয়া কথা আছিল সেখানতে আহি প্ৰথমতে মই সিলেকশন প্ৰসেসটো কৈ দিম, তাৰ পিছতে আপুনি গম পাই যাব যে আপোনাক কেনেদৰে পঢ়িব লাগিব। সিলেকশন প্ৰসেসটো মেইনলি মানে হেৰিত হয় আপোনাৰ ৰিটেন এক্সামিনেশন বেসিছত। ৰিটেন এক্সামিনেশনটো কেনকে হয়, ৰিটেন এক্সামিনেশন কিছুমান প্ৰসেস থাকে, যেনেদৰে প্ৰথমতে ৰিটেন এক্সাম হ'ব, তাৰ পিছত স্কিল টেষ্ট হ'ব বা ইন্টাৰভিউ হ'ব, তাৰ পিছতে আপোনাৰ যেটো হয় মেৰিট লিষ্ট, ফাইনেল মেৰিট লিষ্ট ওলাব। এতিয়া ফাইনেল মেৰিট লৈ গ'লে আপোনাৰ ৰিটেন এক্সামত সিলেবাস কেনকে থাকিব, প্যাটাৰ্ন কেনকে থাকিব এই বিষয়ে মই অলপ ক'বলৈ ওলাইছো। এক্সাম প্যাটাৰ্ন অফ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2023 মানে এক্সাম প্যাটাৰ্নটো কেনকে হ'ব। প্ৰথমতে নাম্বাৰ অফ কোৱেশ্চন যদি চাবলৈ যায়, নাম্বাৰ অফ কোৱেশ্চন আছে ইয়াতে 100 কোৱেশ্চন। 100 কোৱেশ্চনৰ কাৰণে আমাক দিয়া থাকিব 120 মিনিটস মানে 2 ঘণ্টা 2 আৱাৰ্স দিয়া থাকিব 120 মিনিটস। আৰু টোটাল মাৰ্কস যদি ক'বলৈ যায় 175 মাৰ্কস আছে। তাৰ ভিতৰতে কিছুমান ডিভিজন আছে, যেনেদৰে জেনাৰেল ম্যাথমেটিক্স, তাৰ পিছত জেনাৰেল নলেজ, ৰিজনিং আৰু কোৱান্টিটিভ এপ্টিটিউড কিছুমান থাকে। তাৰ পিছতে আমি যদি ক'বলৈ যাওঁ সিলেকশন প্ৰসেসটো মই অলৰেডি কৈ দিছো। প্ৰথমতে ৰিটেন টেষ্ট থাকিব, তাৰ পিছত ইন্টাৰভিউ বা স্কিল টেষ্ট বা কম্পিউটাৰ টেষ্ট, যেকোনো এটা স্কিল টেষ্ট থাকিব। নেগেটিভ মাৰ্কিং যদি ক'বলৈ যায়, নেগেটিভ মাৰ্কিং ইয়াতে একো নাথাকে, যেহেতু এইটো ক্লাছ 3 মানে গ্ৰেড 3 পোষ্ট হয়, সেইকাৰণে ইয়াতে কি লাগিব আপোনাক যোগ্যতা লাগিব, আপোনাৰ এইচএস বা গ্ৰেজুৱেশ্যন লাগিব। আৰু ক্লাছ 4 মানে গ্ৰেড 4 লেভেলৰ এক্সাম প্যাটাৰ্ন অলমোষ্ট সেমে হয়। তাতে কি থাকে যে নাম্বাৰ অফ কোৱেশ্চন থাকে আপোনাৰ 135 আৰু আপোনাৰ টাইম দিয়া থাকিব 2 আৱাৰ্স মানে 120 মিনিটস। 2 আৱাৰ্সটো কম্পালসৰি থাকেই, 2 আৱাৰ্স টাইম দিয়া থাকে। আৰু টোটাল মাৰ্কস থাকিব 135 মাৰ্কস, কাৰণ এটা কুৱেশ্যনত 1 মাৰ্ককে দিয়া থাকিব। আৰু কিছুমান ক্ষেত্ৰত আপোনাৰ যেটো এক্সাম প্যাটাৰ্নটো চেঞ্জ হ'ব পাৰে এবাৰ ক্লাছ 3 আৰু ক্লাছ 4 কাৰণে এক্সাম প্যাটাৰ্নটো চেঞ্জ হ'ব পাৰে। এটো এক্স্যাক্টলি ক'ব নোৱাৰিম যে 135 টো কোৱেশ্চন আহিব আৰু 135 টো মাৰ্কস। যোৱাবাৰ এনেকৈ আহিছিল, এবাৰ হয়তো নাহিব পাৰে। আৰু নেগেটিভ মাৰ্কিংটো নাথাকিব, এটো একদম কম্পালসৰি নেগেটিভ মাৰ্কিং নিদিয়ে এসএসসিৰ দৰে। আৰু ইয়াতে যদি ক'বলৈ যাওঁ আপুনি দুটা পাৰ্টছত সিলেকশন হ'ব। নাম্বাৰ 1 হৈছে ৰিটেন আৰু নাম্বাৰ 2 হৈছে ইন্টাৰভিউ। এইখিনি স্কিল টেষ্ট যাৰ আছে স্কিল টেষ্টটো দিব লাগিব। ইন্টাৰভিউ সিলেবাস যদি ক'বলৈ যায়, সিলেবাস গ্ৰেড 3 গ্ৰেড 4 অলমোষ্ট সেমে হয়। জেনাৰেল নলেজ থাকিব লাগিব, জেনাৰেল নলেজ 40+ কুৱেশ্চন আহে জেনাৰেল নলেজৰ পৰা। তাৰপিছত আহে ছ'চিয়েল ষ্টাডিজ আৰু ছ'চিয়েল সায়েন্সেছ, তাৰ পৰা কুৱেশ্চন আহে। তাৰপিছত আহে ডাইৰেক্ট জেনাৰেল সায়েন্স, তাৰপিছত জেনাৰেল ম্যাথমেটিক্স 10 লেভেললৈকে আহে। ক্লাছ 3 পোষ্টৰ কাৰণে মানে গ্ৰেড 3 পোষ্টৰ কাৰণে আপোনাৰ ক্লাছ 10 লৈকে লেভেল, ক্লাছ 10 লৈকে মেথ জানিব লাগিব। তাৰপিছত ৰিজনিং থাকিব, জেনাৰেল ইংলিছ থাকিব আৰু ইংলিছৰ কম্প্ৰিহেনশন থাকিব। ইমানখিনি জানিলেই আপোনালোকৰ যেটো সিলেবাস আছে সিলেবাসটো থুলমূলকৈ হৈ যায়। গ্ৰেড 4 সিলেবাসও অলমোষ্ট সেম হয়। তাতে কি থাকিব, জেনাৰেল নলেজ থাকিব, জেনাৰেল নলেজ বেছিকৈ থাকে, অলমোষ্ট 40% জেনাৰেল নলেজ থাকে, বাকিখিনি 20 ছ'চিয়েল ষ্টাডিজ, তাৰপিছত জেনাৰেল ম্যাথমেটিক্স ইয়াত ক্লাছ 8 লেভেলৰ আহে, মানে ক্লাছ 8 লেভেললৈকে যদি মেথমেটিক্স জানে আপোনালোকে তেতিয়াহ'লে গ্ৰেড 4 বহিব পাৰিব। মেণ্টেল এবিলিটি আৰু লজিকেল ৰিজনিং, এইটো ৰিজনিঙতে পৰি যায়। তাৰপিছত জেনাৰেল ইংলিছত তাতে গ্ৰামাৰ থাকিব আৰু কম্প্ৰিহেনশন থাকিব। ইমানখিনি জানিলে আপোনালোকে যেটো ক্লাছ 4 এক্সামিনেশন মানে গ্ৰেড 4 এক্সামিনেশন তাতে বহিব পাৰিব। আৰু মোষ্ট ইম্পৰ্টেণ্ট কথা যেটো এইবাৰ পোষ্ট ৰিজাৰ্ভেশ্যন থাকিব, মানে টি ট্ৰাইব OBC যেটো টি ট্ৰাইব আছে, OBC টি ট্ৰাইবটোৰ কাৰণে টোটাল পোষ্টত 3% ৰিজাৰ্ভেশ্যন থাকিব। তেওঁলোকৰ কাৰণে এটা ডাঙৰ আপডেট হয়, তেওঁলোকৰ কাৰণে এটা ভাল খবৰ হয়, কাৰণ 3% ৰিজাৰ্ভেশ্যন মানে বহুতে ৰিজাৰ্ভেশ্যন হৈ যায়। OBCৰ অলৰেডি ৰিজাৰ্ভেশ্যন থাকিব, লগতে তেওঁলোকৰ 3% এক্সট্ৰাকে ৰিজাৰ্ভেশ্যন থাকিব টি ট্ৰাইবসকলৰ কাৰণে। আজি কাৰণে ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেধৰণৰ আপডেট মই সকলোৰে আগত লৈ আহোঁ। থেংক ইউ so much, thanks for watching।